কৌশিক কৃষ্ণত্ৰেয়ৰ ৰচনা আৰু চিন্ময় শৰ্মাৰ পাঠেৰে আজিৰ শিৰোনাম প্ৰশ্ন। মোৰ অভিমানবোৰ ভাল পোৱা হ'লে তই আজি মোৰ যন্ত্ৰণা সাৱটি সুখী হ'ব পাৰিলিহেঁতেন। কিন্তু কি কম তোক, স্বাৰ্থৰ দুনিয়াত হেঁপাহবোৰ দেখোন বেপাৰৰ দৰে অনুভৱ হয়। চালা আমাৰ দৰে ফকতীয়া জিন্দগীত ভাল লগা আৰু ভাল পোৱাবোৰ দেখোন হিচাপৰ খেলা। হাবে কিমান মূল্য পৰিশোধ কৰিলে বাস্তৱত এখন নিকা হিয়াৰ ঠিকনা পাব পাৰি। আৰু এটা প্ৰশ্ন, এটা শেষ প্ৰশ্ন, হে বিধাতা, তোৰ বিধানত কিমান বেদনা ভোগ কৰিলে জীৱন নাটত অভিনয়ৰ নিশা অন্ত পৰেও